মাৰুতি সুজুকি যাওঁ তোমালোকৰ বিষয়ে জানে কৰিবলৈ এইটো Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio stations, I got more plays than all of these rappers can. হাই হেল্ল' নমস্কাৰ বন্ধুসকল মই নিয়ৰ মোৰ ইউটিউব চেনেল নিয়ৰ নীল অফিচিয়েললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ যোৰহাট। চ' যোৰহাটলৈ গৈ আছোঁ, আপোনালোককো লগত লৈ যাম আৰু কি চাওঁগৈ যোৰহাটত গৈ। আৰু মই গৈ আছোঁ বৰ্তমান যোৰহাটৰ DT অফিচ। চ' টকলাই চাহ গৱেষণা কেন্দ্ৰ পাম, ITI পাম আৰু বহুত কিবা কিবি পাম, আপোনালোকক দেখাই যাম। চ' গৈ আছোঁ এতিয়া আমি যোৰহাট আৰু এয়া মই গাড়ীত উঠিছোঁ। মোৰ লগত আছে এইটো সীমান্ত আছে। হাই চ' সীমান্ত মই গৈ আছোঁ যোৰহাট। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক, ভাল পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক চ' কমামধাত নামি আমি পাণটো খাই লৈছোঁ। আকৌ তেতিয়াহ'লে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ, বলক। আমি বৰ্তমান আছোঁ গোলাঘাট জিলা চাইডে। এতিয়া আমি পাম মানে গোলাঘাট জিলা এৰি যোৰহাট জিলা পাম অলপ আগত। এইখন আছে কাকডোঙা দলং আছে অলপ আগত গৈ কাকডোঙা। ত' এইখিনি জেগাৰ নাম কাকডোঙা বুলি কয়। বহুত ধুনীয়া জেগা, চাওক এবাৰ জেগাখিনি বহুত ভাল হয়। ইয়াত চিনেমা শ্বুটিং কৰিবৰ কাৰণে ভাল হয়, কভাৰ ভিডিঅ' শ্বুট হয়, বহুত ভাল জেগা। এই আছে বহুত ধুনীয়া টাৰ্ণিং আৰু এইফালে আছে ধুদুৱালি ৰাস্তা গোলাঘাট চাইডে বহুত বেয়া, কিন্তু যোৰহাট চাইডৰ পৰা বহুত মানে ভাল হৈছে মানে। আৰু এয়া আমি পালোঁ কাকডোঙা যোৰহাট। এয়া 3 ছেকেণ্ডত পাই গৈছোঁ আমি গোলাঘাটৰ পৰা যোৰহাট। এয়া এতিয়া আমি যোৰহাটত আছোঁ। যোৰহাট জিলা চাইডৰ ৰাস্তা চাব, যোৰহাট জিলা চাইডত ভাল ৰাস্তা, কাৰণ এইফালে তৰুণ গগৈয়ে বহুত কাম কৰি থৈছে, প্ৰাক্তন মুখ্যমন্ত্ৰী। মাজে মাজে বেয়া আছে বাৰু, তথাপিতো ইয়াতো তিতাবৰ ITI হয়, নতুনকৈ খুলিছে ITI। পাত আনি আছে। To create a song, I don't wanna miss a beat, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go, through the wastelands, through the highways, and on. আমি আহি পাব হৈ গ'ল তিতাবৰ তিনিআলি। যিহেতু মই মানে মোৰ ডিগ্ৰী কোৰ্চটো স্নাতক বৰ্ষ মই তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। চ' তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় এইখিনিতে আছে অলপ আগত গৈ। ত' আপোনালোকক দেখাব পাৰিম কোনফালে সোমাই যায় হ'লে মোৰ কলেজলৈ আগতে। ত' গাঁত গোট আছে বহুত, আগত আৰ্মি গাড়ী গৈ আছে, ইমান ধোঁৱা, বহুত স্মৃতি জড়িত হৈ আছে ইয়াত তিতাবৰ কলেজত। চ' কলেজখন পাম আৰু ইয়াৰ পৰা খুব বেছি 100 মিটাৰ আছে, 100 মিটাৰ ডিষ্টেঞ্চ। 100 মিটাৰৰ পিছত পামগৈ মোৰ পুৰণা কলেজ। চ' তাৰো এটা ব্লগ বনাম, মই অতি সোনকালে বনাই আছোঁ। আপোনালোকে ব্লগটো চাবলৈ পাব, মোৰ কলেজখন দেখাম সম্পূৰ্ণ। ভাবি থৈছোঁ কথাটো, বনাম ব্লগ আহি আছে অতি সোনকালে। আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থওক, নতুন ভিডিঅ' পাই যাব। চ' বহুত জাম আছে, সেইকাৰণে অলপ লেট হৈছে যোৱাটো। পাব হৈ গ'ল, দেখাই আছোঁ আপোনালোকক মোৰ কলেজৰ বাট। নন্দনাথ শইকীয়া মহাবিদ্যালয় এইফালে গৈ সোমাই গৈ 200 মিটাৰ আছে, 200 মিটাৰ সোমাই গৈ পায়। এইখন MRS কলেজ।
জৰ্জৰিত হৈ আছে বাছত যেতিয়া ৰৈ থাকোঁ মই উঠিবলৈ কলেজৰ পৰা আহি এইখিনিতে এইটো ছাইডতে ৰখি থাকোঁ হ'লে ইয়াত তিতাবৰ তিনিআলি চ' আমি গৈ আছোঁ যোৰহাট এই তিতাবৰৰ পৰা দুটা ৰাস্তা আছে যোৰহাট যোৱা এটা হৈছে নআলি আৰু আনটো হৈছে গড়আলি দুইটা ৰাস্তাই ভাল বেয়া নহয় কিন্তু আমি বৰ্তমান যাম কোনটো ৰাস্তাই যাম আমি এতিয়া নআলি হৈ যাম নআলি ৰাস্তাটো বহুত ভাল লাগে গৈ নআলি ৰাস্তাটো বহুত ভাল লাগে গৈ সেইবাবে যাওঁতে নআলি হৈ যাম আৰু আহোঁতে গড়আলি হৈ আহিম চ' বাটত বহুতো ভাল ভাল বস্তু পাম আপোনালোকক দেখাই যাম যেনে ধৰক আপোনালোকৰ তিতাবৰ ITI এইটো গুৱাহাটীত আছে আৰু টোকোলাই চাহ বাগিচা গৱেষণা কেন্দ্ৰ যিটো আমাৰ চাহৰ সেইটো দেখিবলৈ পাব চ' ভিডিঅ'টো চাই থাকক ভাল পাব আমি বৰ্তমান আহি নআলি আগলৈ গ'লে তিতাবৰ চাৰিআলিয়ে সোমালে সেইটো গড়আলি পায় সেইটো হৈছে নআলি গৈ আছোঁ আমি নআলি ইয়াৰ পৰা যোৰহাট প্ৰায় 20 কিলোমিটাৰ আছে আৰু 20 কিলোমিটাৰ যোৱাৰ পিছত আমি যোৰহাট পাম বহুত ধুনীয়া লাগিছে আকাশখন চাওক এবাৰ ইমান ধুনীয়া ডাৱৰে মানে আৱৰি আছে ভাল লাগে এনেকুৱা কিবা আগত গৈ আছে আৰ্মি গাড়ী কিবা চিন্তা কৰি আছে ঘৰলৈ চাগে মনত পৰিছে সম্ভৱ সেইবাবে চিন্তাত গৈছে নি জানো চ' মাতিবলৈও বেয়া লাগিছে বাৰু মাতি আছোঁ দিলে আৰু এইটো নআলি ৰাস্তা বহুত ধুনীয়া ৰাস্তা বহুত ভালকৈ বনাইছে ৰাস্তা বহুত ভাল ৰাস্তা যোৰহাট যাবলৈ ভাল মানে আমি য'ৰ পৰা আহিছোঁ গোলাঘাট কমাৰবন্ধা আমাৰ কমাৰবন্ধাৰ পৰা এটা ৰাস্তা আছে কমাৰবন্ধাত পৰা ডাইৰেক্ট যোৰহাট এইটো দক্ষিণাংগীৰা হৈ যোৰহাট ৰাস্তাটো সৰু আৰু বেয়া মানে তাৰ পৰা যোৰহাট আমাৰ 33 কিলোমিটাৰ হয় কিন্তু ৰাস্তাটো বেয়া বাবে আমি সেইটো ৰাস্তাই নগ'লোঁ এতিয়া আমি আহিলোঁ নআলিয়েদি কিলোমিটাৰ তাতছে খুব বেছি 6-7 কিলোমিটাৰ দূৰ হয় 40 কিলোমিটাৰ হয় এই 40 কিলোমিটাৰ লাগিলে আহিম কিন্তু ভাল ৰাস্তাৰে আহিম সেইকাৰণে এইটো ৰাস্তাই আহিলোঁ ভাল ৰাস্তা ভাল লাগে এনেকৈ এয়া দেখিছে নবীন বৰদলৈ কলেজ এইখন তিতাবৰ নবীন বৰদলৈ কলেজ নবীন বৰদলৈত অকল ছোৱালী পঢ়ে নি ছোৱালী নাজানো দেই নবীন বৰদলৈ অকল ছোৱালী কলেজ চ' এইখিনিতে আৰু এটা কথা কওঁ মানে কেইজন মানে কমেণ্ট কৰে মোক মানে অসমীয়াটো ভালকৈ ক'ব নাজানো বা অসমীয়া ল'ৰা হৈ অসমীয়াটো ভালকৈ কৈ ভিডিঅ' বনাব পৰা নাই এনেধৰণৰ কিছুমান কথা কৈ থাকে চ' আপোনালোকে কওক মোৰ অসমীয়া কোৱাত মানে কিবা ভুল আছে নি যদি ভুল দেখিছে তেনেহ'লে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু লগতে মই কওঁ যে হয় কেতিয়াবা কিছুমান কথা যেতিয়া খৰকৈ কোৱা যায় স্পীডত কোৱা যায় তেতিয়া ৰটো ক হৈ যায় কটো ৰ হৈ যায় ত হৈ যায় তেনেকুৱা কিছুমান হয় মানে যেনে ধৰক ভিতৰৰটো ক'ব লাগে কিন্তু ভিতৰত তেনেকৈ কৈ পাওঁ চ' সেইটো কেতিয়াবা ভুল হৈ যায় তাত যদি কিবা ভুল দেখিছে সেইটো শুধৰাই দিয়াটোহে কৰ্তব্য কিন্তু তাত যে এনেদৰে ক'ব সেইটো কথা নহয় আৰু কি কয় মই নিজৰ মাতৃভাষাটো সন্মান কৰোঁ মাতৃভাষাটো মই ভালদৰে ক'ব জানো চ' মোক নিশিকালেও মই এইখিনি কথা সকলোখিনি কথা ভালকৈ জানো মই ভাবোঁ যে ভাষাটো হৈছে ভাৱ প্ৰকাশৰ এটা মাধ্যমহে সেইটো মাধ্যমটো আৰু ভাষাটো ভালদৰে মানুহে জানিলেই হ'ল চ' আমি অসমীয়া হিচাপে অসমীয়া আমাৰ মাতৃভাষা হিচাপে আমি মাতৃভাষাটো নিজে ভালদৰে ক'ব লাগে সেইটো সঁচা কথা কিন্তু কিছু সংখ্যকে নাজানে ক'ব বা ক'বলৈ বহুত অসুবিধা হয় বা কিছুমানৰ ধৰক জিভাখন চুটি হয় ধৰক কিছুমানৰ কিবা হয় সেইকাৰণে কোৱাত অসুবিধা হয় সেই অসুবিধাটো আপোনালোকে সমালোচনা কৰিলে নহ'ব তাত তেওঁৰ কি সুবিধা হৈছে তেওঁৰ কি অসুবিধা হৈছে এই কথাটো মনত ৰাখিব লাগিব
চ' ভাল কৰিবলৈ সদায় মানুহক উৎসাহ যোগাব, কেতিয়াও ডাউন দিবলৈ চেষ্টা নকৰিব। আৰু এটা কথা কওঁ, মোক এইবিলাক যোনে যি কমেণ্ট দিয়ে মই এইবিলাক সদায় ইগন'ৰ কৰি চলোঁ আৰু সদায় ইগন'ৰ কৰি থাকোঁ। মোক এইবিলাক কৈ লাভ নাই। আপোনালোকে বেলেগক কমেণ্ট দিয়ক এনেদৰে। আৰু মই জানো মই অসমীয়াটো কিমান শুদ্ধকৈ ক'ব পাৰোঁ নে নোৱাৰোঁ। আৰু কি কয়, সদায় জীৱনত আগবাঢ়িবলৈ হ'লে নিজৰ মা দেউতাৰ ছবি বুকুত ৰাখিব আৰু চকুৰ আগত ৰাখিব সদায় নিজৰ মা দেউতাৰ ছবি। তেতিয়া পৃথিৱীৰ যিকোনো কাম আপুনি সমাধা কৰিবলৈ সক্ষম হ'ব। আৰু লগতে ভগৱানৰ ওপৰত সদায় বিশ্বাস আৰু আস্থা ৰাখিব। আৰু আত্মবিশ্বাস, সেইটোৱে আটাইতকৈ মেইন বস্তু। আত্মবিশ্বাস সদায় আপুনি লগত ৰাখিব। তেতিয়া পৃথিৱীৰ যিকোনো কাম নহওক কিয় আপুনি সকলো কাম আপুনি সমাধান কৰিবলৈ সক্ষম হ'বই হ'ব। চ' আৰু নকওঁ, ভাষাটো এটা ভাৱ প্ৰকাশৰ মাধ্যমহে, সেইটো কথা জানি থ'ব। আৰু লগতে নিজৰ মাতৃভাষাক সদায় সন্মান আৰু শ্ৰদ্ধা কৰি চলিব। কোনোবাই কেতিয়াবা ভুলকৈ কৈছে সেইটো শুধৰাই দিব, তেওঁক সমালোচনা কৰিবলৈ কেতিয়াও নাযাব। চ' ভিডিঅ'টো চাই থাকক, আপোনালোকে সকলোৱে ভাল পাব। চ' যোৰহাট আহি পাব আমি হৈ গৈছে, ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ আছে, টাউন এৰিয়া ষ্টাৰ্ট হৈছে আৰু। চ' বহুত পুলিচৰ চেকিং চলি আছে, যিহেতু পূজাও আহি আছে সেইবাবে। আৰু গাড়ীৰ ভিতৰত আছিলোঁ যিহেতু মাস্ক আগতে মাৰি থকা নাছিলোঁ, এতিয়া যিহেতু পুলিচো আছে আৰু নিজৰ সুবিধাৰ বাবে মাস্কখন মৰাটো প্ৰয়োজনীয়। চ' মাস্কখন মাৰি ল'লোঁ, ছিট বেল্টডাল এডাল লগাই ল'লোঁ। চ' ভিডিঅ'টো চাই থাকক, ভাল পাব। আমি আহি আছোঁ যোৰহাট দ্বিতীয় অফিচ, তাৰ ভিতৰত ভিডিঅ'টো বনাই নেদেখাওঁ। চ' বাহিৰৰ পৰাই সকলোখিনি দেখাম, চাই থাকক, হয় ভিডিঅ'টো ভাল পাব। ত' এইটো দ্বিতীয় এইফালে আছে, আমি আহিম আগত গাড়ী থৈ। এইখিনিতে গাড়ী থৈ। মই আছোঁ বৰ্তমান যোৰহাট দ্বিতীয় অফিচ। ইয়াত যথেষ্ট মানুহৰ ভিৰ, কোনো ধৰণৰ সামাজিক দূৰত্ব নাই, কোনো ধৰণৰ মানুহৰ বহুতৰ মুখত মাস্ক নাই। চ' এনেদৰেই চলি আছে চৰকাৰী কাৰ্যালয়সমূহ। চ' আমি আহি এতিয়া পাই গ'লোঁ যোৰহাটৰ এইটো মাৰুতি চুজুকি অনামিকা ডিলাৰ। ত' পাই গ'লোঁ ইয়াত আহি। মাৰুতি চুজুকি ডিলাৰ তোমালোকৰ বিষয়ে জানে কৰিবলৈ এইটো মাৰুতি চুজুকি ডিলাৰত এইফালে ধুই আছে গাড়ী। এতিয়া ডিলাৰৰ পৰা ওলালোঁ, এতিয়া ঘৰলৈ যাম আৰু কিবা এটা খাই কৰি। আমি খাই কৰি ওলাই আহি গ'লোঁ, এতিয়া ডাইৰেক্ট ঘৰ যাম। আৰু বাটত দেখাম আপোনালোকক সকলো টোকোলাই চাহ গৱেষণা কেন্দ্ৰ আৰু লগতে যোৰহাট ITI এখন দেখাম। ভিতৰলৈ নাযাওঁ, বাহিৰৰ পৰাই দেখাম আৰু বলক। চ' আমি আহি পাই গ'লোঁ সেই টোকোলাই চাহ গৱেষণা কেন্দ্ৰ। এয়া মই আছোঁ বৰ্তমান টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সন্মুখভাগত। এইফালে মোৰ পিছফালে আছে, সেইটো দেখিছে টোকোলাই চাহ গৱেষণা কেন্দ্ৰ। চ' ইয়াত চাহৰ ওপৰত বহুতো ৰিচাৰ্চ কৰা হয় আৰু ইয়াত পঢ়িব পাৰে, চাহৰ ওপৰত গৱেষণা কৰিব পাৰে। চ' এইটো আছে টোকোলাই। তাৰ ভিতৰলৈ মই সোমাই নাযাওঁ, কাৰণ কিয় এতিয়া ক'ভিডৰ পৰিস্থিতি বহুত বেয়া হৈ আছে আৰু ভিতৰলৈ যোৱাটো তেনেধৰণে মানা আছে। চ' ভিতৰলৈ নাযাওঁ, বাহিৰৰ পৰাই আপোনালোকক দেখাইছোঁ গেটখনৰ দৃশ্য টোকোলাই। এইফালে আছে এইটো গড়আলি আৰু গড়আলিৰ ছাইডত আছে এইটো ৰেলৰ আলি। এইফালে যোৰহাট আৰু এইফালে ৰেল ষ্টেচন গৈ মৰিয়নি পায়। মই আছোঁ বৰ্তমান টোকোলাই চাহ গৱেষণা কেন্দ্ৰত।
এয়া দেখিছে টোকোলাই আৰু এইফালে ইয়াৰ ভিতৰৰ পৰিৱেশ চ' ভিতৰলৈ সোমাই নাযাওঁ আজি পিছত যাম এদিন কেতিয়াবা আহিম চ' এইটো পৰিৱেশ ইয়াত চাওক আপোনালোকে কেতিয়াবা যোৰহাট আহিলে ইয়াত আহিব পাৰিব টোকোলাই চাহ গৱেষণা কেন্দ্ৰটো চাবহি পাৰিব আহি কোনোবা যদি টুৰিষ্ট আহে চ' টোকোলাই আহিব ইফালে আছে এখন টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ত' দেখিলে টোকোলাই চাহ গৱেষণা কেন্দ্ৰ আৰু এতিয়া ডাইৰেক্ট ঘৰ যাম ঘৰ একদম ঘৰতে গৈ লগ পামগৈ আৰু চ' আৰু কি কয় মই যোৰহাটৰ ITI দেখাম বুলি কৈছিলোঁ কাৰণ অলপ আগত থাকি আহিলে মই ভাবিছিলোঁ অলপ এইফালে পাই ভাবিছিলোঁ আগত গৈ কিন্তু যোৰহাট ছাইডে যাবগৈ লাগিব তেতিয়াহে ITI এখন পাইগৈ চ' সেইফালে আমি যিহেতু নগ'লোঁ আমি গৈছিলোঁ যোৰহাট দ্বিতীয়লৈ সেইবাবে মই ITI এখন দেখাব নোৱাৰিলোঁ বেলেগ এদিন আহিম যোৰহাট সমগ্ৰ দেখাম আৰু ITI দেখাম আৰু লগতে টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ভিতৰলৈ সোমাই যাম চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যদি চাই ভাল পালে আপোনালোকে এই ভিডিঅ'টো তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তেতিয়াহে মই নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাই যাম আৰু আপোনালোকে যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে লগতে তেতিয়াহ'লে বেল আইকনটো যাতে দবাবলৈ কেতিয়াও নাপাহৰে কাৰণ সেইটো দবাই থ'লেহে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পোনপ্ৰথমতে লাভ কৰি থাকিবলৈ সক্ষম হ'ব তেনেহ'লে আজিলৈ বাই বাই ধন্যবাদ জয় অসম জয় হিন্দ